তো ফ্ৰেণ্ডছ যেতিয়াৰ পৰা মই আপোনালোকক ইউটিউবত ভিডিঅ' দিয়া আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰা মই আপোনালোকক ফ্লাইটৰ জাৰ্ণি দেখাইছোঁ, তাৰপিছত আপোনাৰ মেট্ৰ' ট্ৰেইন দেখাইছোঁ। বাট ফ্ৰেণ্ডছ আজি টাইম আহি গৈছে আপোনালোকক এখন ট্ৰেইন জাৰ্ণি দেখাবলৈ। বৰ্তমান মই আছোঁ নাগালেণ্ড ডিমাপুৰ ষ্টেচনত, আৰু এই ডিমাপুৰ ষ্টেচনৰ পৰা মই গুৱাহাটীলৈকে যাত্ৰা কৰিম। তো যোৱাকালি মই ৰাতিৰ ট্ৰেইনত আহিছিলোঁ 11:30 আৰু ৰাতিপুৱা পাইছোঁ 5টা বজাত, আৰু মোৰ এতিয়া সময় হৈছে 4:30। তো 5টা বজাত মোৰ জান শতাব্দী এক্সপ্ৰেছত মই গুৱাহাটীলৈকে যাত্ৰা কৰিম। তো ফ্ৰেণ্ডছ আজি যিটো মই জাৰ্ণি কৰি আছোঁ সেইটো কোনো ধৰণৰ শ্লিপাৰী ক্লাছ নহয়, এইটো হ'ল আপোনাৰ শ্বেয়াৰ কাৰ বুলি কয়। শ্বেয়াৰ কাৰ মানে বহি যাব পাৰে। তো আপোনালোকে জাৰ্ণিটো উপভোগ কৰক। লগতে মই আপোনালোকক কৈছোঁ যে আপোনালোকে হেডফোন লগাই লওক আৰু সম্পূৰ্ণ জাৰ্ণিটো আপোনালোকে ষ্টাৰ্ট কৰক ডিমাপুৰৰ পৰা। হে গাইজ, মাই নেম ইজ ইমৰান এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। লেটছ ষ্টাৰ্ট এ নিউ ব্লগছ। তো ফ্ৰেণ্ডছ নাও ইট ইজ শাৰ্প 5 o'clock আৰু আমাৰ এটা নতুন জাৰ্ণি আৰম্ভ হৈছে ডিমাপুৰৰ পৰা গুৱাহাটীলৈকে। তো আমি কভাৰ কৰিম 181 কিলোমিটাৰ্ছ উইদিন 4 hours 20 minutes। তো আপোনালোকে কলৈকে নাযাব, চাই থাকিব ভিডিঅ'টো, লগতে এণ্টাৰটেইনমেণ্ট কৰিব। তো আপোনালোকক মই শ্বেয়াৰ কাৰৰ কোচ কেইটা আপোনালোকক দেখাই দি আছোঁ। Down, Liverpool, London, Assam Express, তো ফ্ৰেণ্ডছ এয়া হ'ল ডিফু ষ্টেচন, আৰু ষ্টেচন কোড হ'ল DMV, আৰু এইটো ষ্টেচন আমাৰ আছে ডিষ্ট্ৰিক্ট কাৰ্বি আংলঙৰ ডিষ্ট্ৰিক্টত আছে ডিফু। তো ফ্ৰেণ্ডছ ইয়াতে 2 মিনিট সময় ৰখিব। তো এতিয়া বৰ্তমান আমি ষ্টেচনত আছোঁ লামডিং, আৰু লামডিঙৰ ষ্টেচন কোড হ'ল LMG। তো ফ্ৰেণ্ডছ এইটো এটা আপোনাৰ জাংচন হয়, আৰু ইয়াতে 5টা প্লেটফৰ্ম আছে। লগতে এইটো হ'ল আপোনাৰ হোজাই ডিষ্ট্ৰিক্টত।
ফ্ৰেণ্ডছ এতিয়া মই আপোনালোকৰ লগত এটা কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে এইখন ট্ৰেইনক কিয় আপোনাক কোৱা যায় যে শ্বেয়াৰ কাৰ বুলি কাৰণ এইটো কাৰণতে শ্বেয়াৰ কাৰ বুলি কোৱা যায় কাৰণ ইয়াতে আপোনালোকক বহাৰ সুবিধাহে আছে মানে শুই যোৱাৰ সুবিধা নাই তো চকী নিচিনাকৈ আছে তো ছিটবিলাক তো সেইটোৰ কাৰণে কোৱা হয় শ্বেয়াৰ কাৰ লগতে মই আপোনালোকক কওঁ যে ইণ্ডিয়া এখন এনেকুৱা কাণ্ট্ৰি হয় য'ত আপোনালোকে দেখিব উইদিন 100 কিলোমিটাৰ্ছৰ মানে অন্তৰে আপোনালোকে দেখা পাব তাৰ ভাষা বেলেগ তাৰ খানা বেলেগ তো সেইকাৰণে মই আপোনালোকক সদায় কওঁ আগৰ নিচিনাকৈ যে আপোনালোকে জাৰ্ণি কৰক কাৰণ জাৰ্ণি আপোনালোকক কিছুমান নতুন কথা শিকায় কিছুমান নতুন জ্ঞান দিয়ে তো সেইকাৰণে মোৰ লগত জাৰ্ণি কৰিব পাৰিব ডিজিটেলি তো ফ্ৰেণ্ডছ এতিয়া পাইছোঁ লংকা ষ্টেচন কোড হ'ল LKA আৰু ইয়াতে ডেইলি আপোনাৰ 33খন ট্ৰেইন হল্ট হয় মানে ইয়াতে ৰখে আৰু ইয়াৰ পৰা অৰিজিনেলি কোনো ধৰণৰ ট্ৰেইন জেনেৰেট নহয় মানে ইয়াৰ পৰা কোনো ধৰণৰ ট্ৰেইন নাযায় মানে বাহিৰত গ'লে ইয়াৰ পৰা ৰখি পেলাই যায় তো ফ্ৰেণ্ডছ লাষ্ট আৰু দুটা ষ্টেচন আছে সেইটো হ'ল আপোনাৰ হোজাই আৰু চাপৰমুখ তো সেইকেইটা মই ষ্টেচন মানে স্কিপ কৰিম ডাইৰেক্ট আপোনালোকক মই গুৱাহাটীত লগ কৰিম তো ফ্ৰেণ্ডছ আৰু এইকেইটা আপোনালোকে দেখা পাইছে বাহিৰত এতিয়া একেবাৰে অন্ধকাৰ হয় গতিকে মই আপোনালোকক বাহিৰৰ মানে ভিউ দেখাব নোৱাৰিম তো ডাইৰেক্টলি মই লগ পাম আপোনালোকক গুৱাহাটী পল্টন বজাৰ ষ্টেচনত তো চাই থাকক মোৰ লগত তো ফাইনেলি ফ্ৰেণ্ডছ আহি পাইছোঁ গুৱাহাটী ষ্টেচন 9:30 অলমষ্ট মানে ৰাইট টাইমত আহিছে তো ফ্ৰেণ্ডছ আজি মানে ট্ৰেইনৰ ব্লগছ কৰি গম পালোঁ যে মানে ইমান ইজি নহয় একচুৱেলি তো মই যিজন মানে দাদাৰ পৰা মানে শিকিছোঁ এইটো তো তেওঁক মই চেলুট কৰিছোঁ বহুত কষ্ট হয় ট্ৰেইন ব্লগছ কৰিলে মই গম পোৱা নাই যে ব্লগছটো কেনেকুৱা হৈছে ভাল হৈছে নে বেয়া হৈছে বাট আপোনালোকৰ পৰা মই মানে কমেণ্ট বিচাৰিছোঁ যে আপোনাৰ কেনেকুৱা পাইছে ব্লগছটো যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰিব আৰু কমেণ্ট কৰি জনাই দিব আৰু যদি আপোনালোকে এনেকুৱা ধৰণৰ ব্লগছ আকৌ চাব বিচাৰে তেনেহ'লে কমেণ্ট কৰি জনাব তো থেংক ইউ গাইজ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই